হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অ'টছ পেনকেকৰ ৰেচিপি। চ' ব'লকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। অ'টছ পেনকেক বনাবলৈ প্ৰথমতে আমাক লাগিব অ'টছ, আৰু ইয়াত মই 2 কাপ অ'টছ লৈ লৈছোঁ। আৰু এফালে মই এটা পাত্ৰ গৰম হ'বলৈ দিছোঁ, আৰু এতিয়া মই এইখিনি অ'টছখিনি ইয়াতে বাকি দিম। আৰু এইখিনি 5 মিনিটৰ কাৰণে ভাজি থাকিব, নহ'লে তলৰ পৰা পুৰি আহিব পাৰে। সেইটো কাৰণে 5 মিনিটৰ কাৰণে ভাজি থাকিব। গেছটো একদম ল' টু মিডিয়াম কৰি ৰাখিব আপোনালোকে। পাঁচ মিনিট হৈ গৈছে, আমাৰ ভাজা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম, আৰু এইখিনি গোটেইখিনি একো নহয় দে। এতিয়া মই 5 মিনিট ৰেষ্ট কৰিবলৈ দিছিলোঁ, আৰু এতিয়া মই গোটেইখিনি এটা মিক্সিত দি ল'ম। এইখিনি গুড়ি কৰি ল'ব লাগিব। মিক্সিত দি দিম। আৰু এফালে মই ডাঙৰ চাইজৰ এটা পিঁয়াজ এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। বিলাহী লৈছোঁ এটা, আদা লৈছোঁ। এফালে মই পিঁয়াজ লৈছোঁ ডাঙৰ চাইজৰ এটা, বিলাহী লৈছোঁ, আদা লৈছোঁ আৰু জলকীয়া। আৰু এইফালে অলপ আধা চামুচ আটা ল'ব। আৰু এতিয়া মই এফালে গুড়ি কৰি থোৱা অ'টছৰ গুড়িখিনি এটা পাত্ৰত বাকি ল'ম। এই পাত্ৰটোত বাকি ল'ব। আৰু মই ইয়াত আটাৰ গুড়িখিনিও মিক্স কৰি দিম। ইয়াত মই নিমখ দিম। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব। আধা চামুচ ধনিয়া গুড়ি দিব। আধা চামুচ হালধি দিব। হালধিটো কমাই দিলেই হ'ল আপোনালোকে। আৰু ইফালে আধা চামুচ চাট মছলা দিব। আৰু এতিয়া মই এফালে পিঁয়াজ, বিলাহী, আদা এই গোটেইখিনি ইয়াতে বাকি দিম। সেইখিনি ভালকৈ মিক্স কৰি দিব। আৰু ইয়াত মই অলপমান নেমু ৰস এড কৰি দিম। আৰু এতিয়া এইখিনি গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। ইয়াত অলপ অলপকৈ পানী দি মিক্স কৰি ল'ব। পানীখিনি একেবাৰতে গোটেইখিনি দি নিদিব, অলপ অলপকৈ দি বেটাৰটো বনাই ল'ব। এনেকৈ আমাৰ বেটাৰটো বনাই হৈ গৈছে। ইমানটো কনচিষ্টেঞ্চি হ'লেই হৈ যাব। আপোনালোকে ইয়াতকৈ বেছি নকৰিব, নহ'লে পেনপেনীয়া নিচিনা হ'ব আৰু খাবলৈ ইমান ভাল নালাগিব। অ'টছটো সকলোৱে খাই ভালেই পায় চাগে। আজি মই আপোনালোকলৈ এটা নতুন পদ্ধতি লৈ আহিছোঁ। এইটো সৰু ল'ৰা ছোৱালীবোৰে খাই ভালেই পায়। আৰু অ'টছ পেনকেক মোৰ খুবেই প্ৰিয় হয়। মই সদায় ব্ৰেকফাষ্টত কেতিয়াবা বনাই খাওঁৱেই। এইটো আমাৰ বনাই হৈ গৈছে। ইফালে এখন গৰম কৰি লৈছোঁ, আৰু ইয়াত মই ৰিফাইন তেল ইউজ কৰিছোঁ। আপোনালোকে ঘিউ নহ'লে বাটাৰো ইউজ কৰিব পাৰে। এতিয়া মই বনাই থোৱা বেটাৰখিনি ইয়াত দি দিম, আৰু এনেকৈ বহলাই দিব। অ'টছ পেনকেকত বেছিকৈ তেল ইউজ কৰিব নালাগে। আমাৰ প্ৰথমখন হৈ গৈছে। এতিয়া মই এইখিনি এখন প্লেটত উলিয়াই ল'ম আৰু বাকীখিনিও এনেকৈ বনাই ল'ম। এয়া মোৰ পিঠাকেইটা ৰেডি হৈ গ'ল। যদি মোৰ আজি এই ৰেচিপিটো চাই ভাল পালে তেন্তে তাক নিশ্চয় লাইক কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব,
যাতে আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাব পাৰে। তেন্তে আজিলৈ আহোঁ। থেংকছ ফৰ ৱাটছিং।